পিছে এইটো কেনেকে খুৱাব লাগিব? এইটো আপুনি আপোনাৰ মানুহজনক চাহৰ লগত মিলাই খুৱাই দিব। অলপ সময় পিছতে দেখিব ঔষধে আচল ৰং দেখুওৱা আৰম্ভ কৰি দিছে। আজিৰ পৰা ময়ো মোৰ মানুহটোক হাতৰ মুঠিত ৰাখিম। অ'ৰা চালবা অ'ৰা শুনাচোন শুনা। কিয় কি হ'ল? আজি পাৰিলে ডিউটিৰ পৰা অকণমান সোনকালে আহিবাচোন দেই। কিয়? পাহৰিলাই নেকি? মই কোৱা নাছিলো আজি মাৰ ঘৰলৈ যাম বুলি। কেতিয়া কৈছিলা মোক? তুমিও আৰু দেই আজিকালি সাধাৰণ সাধাৰণ কথা বুলিয়ে পাহৰিবলৈ লৈছা। কালি কোৱা নাছিলো নেকি আজি মাৰ ঘৰলৈ যাম বুলি? জানো আৰু মই পাহৰিলো দেই। আৰু এটা কথাও নহয়, এই ঘনাই ঘনাই মাৰ ঘৰলৈ গৈ থকাটো ইমান ভাল কথা নহয় কিন্তু। যোৱা মাহত গৈ আহিছিলাহে। তাতে কি হ'ল? মই কি নিজৰ মাৰ ঘৰলৈ নাযাম নেকি? কোনো দৰকাৰ নাই মাৰ ঘৰলৈ যাবলৈ, কেইদিনমানৰ পিছত যাবা। কিয় যাম কেইদিনমানৰ পিছত? তুমিও এনেও আজিকালি মোক সময় নিদিয়া হ'লা আৰু মৰম নকৰা হ'লা। ক'ৰবালৈ যাম বুলি ক'লেও যাবলৈ নিদিয়ে, কিবা এটা কৰিম বুলি ক'লেও কৰিবলৈ নিদিয়ে। আৰে ইয়াত মৰম আৰু সময় নিদিয়াৰ কথা ক'ৰ পৰা আহিল? মই চব জানো তোমাৰ কথা। বিয়াৰ আগতে সপোন দেখুৱাইছিলে আৰু এতিয়া বিয়া পতাৰ পিছত মোক ঘৰৰ চাকৰণি বনাই ৰাখিছে। নামাতিবা মোক। বিয়া পতা আজি অত বছৰ হ'ল, এইজনীয়ে খালি সেই মাকৰ ঘৰখনেই চিনি পায় আৰু শান্তি নাই মানে এইচবৰ পৰা। বৰাণী, বৰাণী। বৰুৱানী। কি হ'ল? আপুনিনো কি ইমান চিন্তা কৰি আছে? নাই হোৱা দিয়ক, বহকচোন বহক। মই আপোনাক দেখিয়ে গম পাইছো নহয় আপুনি যে কিবা এটা চিন্তা কৰি আছে। কওকচোন কওক, কিনো হৈছে? কি ক'ব আৰু বৰুৱানী, মোৰ ভাগ্যখন বৰ বেয়া বুজিছে। এনি টাইম খালি মানুহটোৱে মোৰ লগত কাজিয়াই কৰি থাকে। বিয়া হোৱা আজি অত বছৰ হ'ল, মানুহটোৱে মোৰ কথা একোৱেই নুশুনে। মই যদি কিবা এটা কৰিবলৈ কওঁ তেওঁ ওলোটাটোহে কয়। আৰু মোৰ মাৰ ঘৰখনকনো কি বেয়া পাই জানো, একেবাৰে দেখিবই নোৱাৰে বুজিছে। হ'ব দিয়া বৰাণী, তুমি মিছাতে এইবোৰ চিন্তা কৰি আছা বুজিছা। চব ঠিক হৈ যাব। নহয় বৰুৱানী, মোৰ একে অশান্তি হৈ গৈছে আৰু বুজিছে। কিবা এটা কৰি যদি মানুহটোক ঠিক কৰিব পাৰিলোহেঁতেন। মোৰ মতে তেওঁ একো কামেই নকৰে। তেওঁ নিজে যিটো কৰি ভাল পায় সেইটোহে কৰে। আপুনি যদি বেয়া নাপায় আপোনাক মই কথা এটা কওঁ। কি কথা? মোৰ তাত এটা টেকনিক আছে বুজিছে। যিটো টেকনিক লগালে আপোনাৰ স্বামী আপোনাৰ আঙুলি মূৰত নাচি থাকিব। কি টেকনিক? মোৰ মানুহটো আগতে আপোনাৰ মানুহটোৰ নিচিনাই আছিল নহয়। মোৰ একো কথাই নুশুনে, মোৰ লগত এনি টাইম কাজিয়াই কৰি থাকে। তাৰপিছত মোৰো আপোনাৰ নিচিনাকৈ চিন্তাত একে উপায় নোহোৱা হৈছিলে। তাৰ পাছত মোৰ লগৰ এজনী মানুহ এজনৰ কথা ক'লে। মানুহজনে হেনো তন্ত্ৰ মন্ত্ৰ জানে আৰু এনেকুৱা এবিধ ঔষধ দিয়ে, যিবিধ ঔষধ খোৱাৰ পিছত স্বামী পত্নী হাতৰ মুঠিত থাকে। কি? মোৰ দেখোন এইবিলাক কথা বিশ্বাসেই নহয়। ময়ো বিশ্বাস কৰা নাছিলো নহয় বুজিছে। কিন্তু মানুহজনক ঔষধটো খোৱাৰ পিছতে মানুহজনে মোৰ চব কথাই শুনে। মই উঠ বুলি ক'লে উঠে, বহ বুলি ক'লে বহে। সঁচানে? বৰুৱানী, আপুনি কিবা এটা কৰি সেই ঔষধটো মোক আনি দিয়কচোন। আপোনাক যি খৰচ লাগে মই তাকেই দিম। হ'ব, আপুনি চিন্তা কৰিব নালাগে। কাইলৈ আপোনাক মই ঔষধটো আনি দিম। আপুনি খালি কাৰো আগতে নক'ব বুজিছে। কিন্তু ঔষধটো খোৱাৰ পিছত যদি কিবা হয়? কিডালনো হ'ব বৰুৱানী, মই দেখোন আজি মানুহজনক অতদিন ধৰি খুৱাইয়ে আছো। আপুনি বৰ ভয় কৰে দেই। হ'ব দিয়ক তেতিয়াহ'লে, কাইলৈ আপুনি আনি দিব। হ'ব দিয়ক, আপুনি চিন্তা কৰিব নালাগে। কাইলৈ ৰাতিপুৱা মই আপোনাক বস্তুটো আনি দি থৈ যামহি। মই এতিয়া যাওঁ, আৰু ঘৰত ঢেৰ কাম আছে দেই। হ'ব দিয়ক। কৃষ্ণ প্ৰভু, এইবাৰহে যদি মোৰ সংসাৰখনলৈ ভাল দিন আহে আৰু। বৰুৱানী আহিলে? এইটো লওক আপোনাৰ বস্তুটো। আনিলে? পিছে এইটো কেনেকে খুৱাব লাগিব? এইটো আপুনি আপোনাৰ মানুহজনক চাহৰ লগত মিলাই খুৱাই দিব। অলপ সময় পিছতে দেখিব ঔষধে আচল ৰং দেখুওৱা আৰম্ভ কৰি দিছে। ঠিক আছে দিয়ক বৰুৱানী, আপোনাৰ এই উপকাৰটো মই কেতিয়াও পাহৰিব নোৱাৰো। কি যে কথা কয় আপুনিও। মানুহে বাৰু মানুহৰ বিপদৰ সময়ত সহায় নকৰি কেতিয়া কৰিব আপুনিয়ে কওকচোন বাৰু। হ'ব দিয়ক, মই এতিয়া ঘৰলৈ যাওঁ। মোৰ আৰু এটা কাম আছে দেই। হ'ব দিয়ক, আপুনি আপোনাৰ কামত লাগি যাওক গৈ। হ'ব দিয়ক, যাওক। আজিৰ পৰা ময়ো মোৰ মানুহটোক হাতৰ মুঠিত ৰাখিম। অ'ৰা চালবা। চাহ? এই গৰমত চাহ লৈ আনিলা যে কিয়?
মোৰ অকমান চাহ খাবলৈ মন গ'ল যে সেইকাৰণে বোলো তোমাকো একাপ দি দিওঁ মই এই গৰমত চাহ নাখাওঁ দেই এটা কাম কৰা মোলৈ নেমু চবতকে অকণ বনাই আনিবা যোৱা হে মই চাহকণ কৰি আনিলোৱে নহয় এতিয়া কি মই পেলাই দিম নেকি একো নহয় দিয়া চৰ্বত মই অকণমান দেৰিকে বনাই দিম এতিয়া চাহকণকে খাই লোৱাচোন ঠিক আছে তাতে ৰাখি দিয়া আৰে ৰাখিব নালাগে তুমি পটাপট খাই দিয়াচোন নহ'লে ঠাণ্ডা হৈ যাব মই এই গৰমত এই উতলা চাহ সোপা ডিঙিত ঢালি দিম নে থৈ দিয়া তাতে অকণমান ঠাণ্ডা হ'লে মই খাম পিছত ঠিক আছে তুমি খাবলৈ নাপাহৰিবা কিন্তু ঠিক আছে আৰু ৰ'বাচোন তুমি যে আজি মোক যে চাহ খাবলৈ ইমান জোৰ কৰি আছা এনেই দেখোন মই চাহ খুজিলে তুমি চাহ একাপ মোক দিব নোৱাৰা যে কিয় হে নহয় মই ইমান গৰমত ইমান কষ্টত চাহকাপ বনাই আনিছো এতিয়া পেলাই দিলে মোৰ জানো বেয়া নালাগিব সেইকাৰণেহে কৈছো তুমি খাই দিবা দেই ঠিক আছে হ'ব দিয়া যোৱা অ'ৰা চাহ খালা খালো হেল্ল' বৰুৱানী আপুনি যেনেকৈ ঔষধটো খুৱাব দিছিলে মই তেনেকৈ ঔষধটো খুৱাই দিলোঁ পিছে এতিয়া কাম কেতিয়া কৰিব আপুনি চিন্তা নকৰিব অলপ সময় ধৈৰ্য ধৰকচোন ঔষধে লাহে লাহে কাম কৰা আৰম্ভ কৰি দিব আচ্ছা আচ্ছা ঠিক আছে কলৈ যোৱা অকণমান কাম আছে ওলাই যাওঁ নোৱাৰা কলৈকো যাবলৈ ইয়াতে বহাচোন আৰে মই কোৱাৰ লগে লগে দেখোন বহি গ'ল তুমি কি এতিয়া নোযোৱা নাযাওঁ কিয় তুমি মানা কৰিছা যে সেইকাৰণে তাৰমানে মই মানা কৰিলে তুমি কলৈকো নোযোৱা নাযাওঁ আচ্ছা কোৱাচোন তুমি মোক কিমান ভাল পোৱা তোমাক মই বহুত ভাল পাওঁ সঁচাকে নে অঁ তেতিয়াহ'লে কোৱাচোন তুমি মোৰ লগত আজিৰ পৰা কেতিয়াও কাজিয়া নকৰোঁ বুলি মই তোমাৰ লগত আজিৰ পৰা কেতিয়াও কাজিয়া নকৰোঁ তেতিয়াহ'লে কোৱাচোন আই এম চৰি আই এম চৰি এনেকে নহ'ব তুমি কাণত ধৰি কোৱা আই এম চৰি এইফালে চোৱা আজিৰ পৰা মই যি কওঁ তুমি তাকেই কৰিবানে অঁ তুমি যেনেকৈ কোৱা মই তেনেকেই কৰিম আজিৰ পৰা তেতিয়াহ'লে থিয় হোৱা বহা থিয় হোৱা বা বঢ়িয়া ঔষধে দেখোন কাম কৰা আৰম্ভ কৰি দিলে আচ্ছা শুনাচোন তুমি মোৰ কাৰণে পানী এগিলাচ লৈ আহিবা যোৱা ঠিক আছে মোৰ মোবাইলটো কি হ'ল মানে ফোন এটা কৰি দিওঁ ৰ মই বৰুৱানী আপোনাৰ ঔষধে কাম কৰি দিলে মানুহটোৱে মই যেনেকে কৈছো তেনেকেই মোৰ কথা শুনিছে অ' বৰাণী খেলি মেলি এটা হ'ল নহয় খেলি মেলি কি খেলি মেলি মই আপোনাক ভুলতে এই বেলেগ এটাহে ঔষধ দি আহিলোঁ নহয় বেলেগ ঔষধ অঁ আপোনাৰ নিচিনাকৈ বেলেগ এগৰাকীয়ে এই গিৰিয়েকৰ মদ ভাং এৰাবলৈ ঔষধ বিচাৰি আহিছিল নহয় মই আপোনাৰ ঔষধটো তেওঁক দিলোঁ আৰু তেওঁৰ ঔষধটো আপোনাক দি দিলোঁ কি অ' বৰাণী আপুনি মোক একেবাৰে বেয়া নাপাব কাইলৈ ৰাতিপুৱাই গৈ আপোনাক মই আপোনাৰ ঔষধটো দি থৈ আহিমগৈ দিয়ক হেল্ল' 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 ঔষধ হা চৰি চৰি কিহৰ চৰি তুমি তাৰমানে ইমান দেৰি একো নজনাৰ এক্টিং কৰি আছিলা নহ'লে তুমি কি ভাবিছিলা তোমাৰ ঔষধে কাম কৰিছে বুলি বহুত ফূৰ্তি লাগিছিল ন অকণো লাজ লগা নাই তোমাৰ মই তেতিয়াই গম পাইছিলোঁ যেতিয়া বৰুৱানীয়ে তোমাক ঔষধ দিবলৈ এইখন ঘৰলৈ আহিছিলে কেনেকৈ খুৱাব লাগিব এইটো আপুনি আপোনাৰ মানুহজনক চাহৰ লগত মিলাই খুৱাই দিব ঠিক আছে দিয়ক বৰুৱানী তুমি মোক ক্ষমা কৰি দিয়া তুমি যদি বিচাৰিছিলাই মই তোমাৰ মতে চলিব লাগে বুলি তেতিয়াহ'লে তুমি মোক কোৱাহেঁতেনে হয় নহয় এনেদৰে ঔষধ আনি খুৱাবলৈ কি দৰকাৰ আছিলে মই তুমি যি ক'লাহেঁতেন তাকে কৰিলোহেঁতেন নহয় এটা কথা জানা এখন সংসাৰত যাদু মন্ত্ৰৰ তেতিয়াহে দৰকাৰ হয় যেতিয়া সেই সংসাৰখনত মৰম ভালপোৱা আৰু বিশ্বাস সম্পূৰ্ণৰূপে শেষ হৈ যায় নহয় শুনাচোন
তেনেকুৱা কথা নহয়। মই জানো তুমি মোক আৰু এতিয়া একো কৰি লাভ নাই। তুমি যদি মোক সঁচাকৈ ভাল পালা হয় তেতিয়াহ'লে এইবোৰ কাম কেতিয়াও নকৰিলা হয়। কাকো বশ কৰি ভাল পোৱা নাযায়, এইবিলাকক জোৰ জবৰদস্তি বুলি কয়, বুজিলা? মই কি কৰিম কোৱাচোন? তুমি আজিকালি মোক অকণো সময় নিদিয়া, এনি টাইম নিজৰ কামতে ব্যস্ত হৈ থাকা। সেইকাৰণে মই এই কামটো কৰিবলৈ ওলাইছিলোঁ। চোৱা, এইবিলাক হ'ল চব অন্ধবিশ্বাস। এইবিলাক কৰি কাকোকে বশ কৰিব নোৱাৰি আৰু কাৰো ভাগ্য সলাবও নোৱাৰি। ঠিক তেনেদৰে কাকো জোৰ কৰি ভাল পাবও নোৱাৰি। প্ৰেম, ভালপোৱা আৰু বিশ্বাস সেইবোৰ চব অন্তৰৰ পৰাহে উৎপত্তি হয়, বুজিলা? তুমি ঠিকেই কৈছা, তুমি মোক ক্ষমা কৰি দিয়া। হ'ব হ'ব, এতিয়া ক্ষমা খুজিব নালাগে। হয়তো চাগৈ ময়ো কিবা এটা ভুল কৰিলোঁ, তুমিও কিবা এটা ভুল কৰিলা, সেইকাৰণে এনেকুৱা দিন আজি হ'লগৈ। বাৰু বাদ দিয়া, সেইবিলাক এটা ধৰি থাকিব নালাগে আৰু, যি হ'ল হ'ল। এতিয়া এটা কাম কৰা, যোৱা মোলৈ ধুনীয়াকৈ চাহ একাপ বনাই লৈ আহিবা। ঠিক আছে। আৰু শুনা, চাহত যাতে এইবাৰ আকৌ একো ঔষধ মিলাই নানা।